নমস্কাৰ বন্ধুসকল, পপিমণি কিটচেনলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰৰ শেষৰ দিনা হাণ্ডি মটনৰ ৰেচিপি ঘৰৰ সকলোৰে অনুৰোধত বনাবলৈ লৈছোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। মাটিৰ পাত্ৰত ডাঙৰ চামুচেৰে 5-6 চামুচ মিঠাতেল গৰম কৰি লৈ 4টা তেজপাত, 2টা শুকান জলকীয়া, 5-6 টুকুৰা ডালচেনি, 2 চামুচ জিৰা গুটি, 10টামান জালুক, 5টা ইলাচি দি দিছোঁ, গোটা নহৰু, এটা কেঁচা জলকীয়া, ডাঙৰ 3টা কটা পিঁয়াজ গৰম তেলত দি পিঁয়াজখিনি অলপ ভাজি লওঁ। পিঁয়াজখিনি 5 মিনিটমান ভজাৰ পাছত বাতি থোৱা নহৰু আৰু আদাখিনি তেলত দি দিম। এই সময়ত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম। মাটিৰ পাত্ৰটো পাতল হোৱাৰ বাবে ঘনাই লৰাই থাকিব, নহ'লে পিঁয়াজখিনি তলত জ্বলি যাব পাৰে। 2-3 মিনিটৰ পিছত এচামুচ হালধি গুড়ি আৰু গোটা ধনিয়া গুটি অলপ হাতে মোহাৰি দিলোঁ। ইয়াৰ পাছত অলপমান জলকীয়া গুড়ি আৰু মিট মছলা দি মিলাই দিছোঁ। অকণমান হিং এড কৰি দিছোঁ। মছলাখিনি দিয়াৰ পিছত সঘনাই লৰাই থাকিব। মই অলপ মছলাখিনি জ্বলা লিখীয়া দেখাত 3 চামুচমান পানী দি দিছোঁ। আধা কেজি ছাগলী মাংস লৈ ইয়াত কেঁচা কাটি থোৱা পিঁয়াজ, বাতি থোৱা নহৰু আৰু আদা 2 চামুচ, 2 চামুচ ধনিয়া গুড়ি, কাটি থোৱা 2টা কেঁচা জলকীয়া, 2 চামুচ মিট মছলা, 2 চামুচ জিৰা গুড়ি, 1 চামুচ মিঠাতেল, 2 চামুচ নিমখ দি মাংসখিনি ভালদৰে মঠি 1 ঘণ্টাৰ আগতে মেৰিনেট কৰি থৈছিলোঁ আৰু মছলাখিনি তৈয়াৰ হ'লত মেৰিনেট কৰি থোৱা ছাগলী মাংসখিনি হাণ্ডিত দি ভালদৰে মছলাখিনিৰ লগত মিলাই দিম আৰু এনেদৰে অলপ দেৰিলৈকে লৰাই থাকিম। মাংসখিনি ভালদৰে মছলাৰ লগত মিলাই 2টা ডাঙৰ আলু কাটি ইয়াত মিলাই দিম। গেছৰ ফ্লেমটো হাই কৰি দিব আৰু অলপ দেৰি মিলাই 5 মিনিটৰ বাবে ঢাকি দিম। পাঁচ মিনিটৰ পিছত মাংসখিনিয়ে তেল এৰি দিলোঁ আৰু অলপ দেৰি লৰাই ইয়াত বিলাহী দি দিম। ডাঙৰ চামুচেৰে গৰু ঘিউ এচামুচ দি আকৌ 5 মিনিটৰ বাবে ঢাকি দিম। পাঁচ মিনিটৰ পিছত মাংসখিনি ভালদৰে লৰাই মিডিয়াম চাইজৰ 3 বাতি পানী এড কৰি দিম। আৰু এবাৰ ভালদৰে লৰাই 30 মিনিটৰ বাবে ঢাকি দিম। মাজে মাজে লৰাই চাই থাকিব যাতে মাটিৰ পাত্ৰৰ তলত মাংসখিনি লাগি নাযায়। এয়া চাওক আধা ঘণ্টাৰ পাছত মাংস আৰু আলুখিনি সম্পূৰ্ণভাৱে সিজি গৈছে আৰু কিমান ধুনীয়া হৈছে।
সকলোখিনি সিজি সম্পূৰ্ণ হৈ পৰিছে আমাৰ হাণ্ডি মটন। এনেদৰে মাটিৰ পাত্ৰত বনাই খালে মাংসখিনি জুইত বনোৱাৰ দৰেই সোৱাদ আহে আৰু বহুত সুন্দৰ হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগিব। আৰু কেনেকুৱা হ'ল কমেণ্টত জনাব। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব।